নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ ভালেই নিশ্চয়। ময়ো আছোঁ আৰু যেনে তেনে। আজি আমি আমাৰ বিদ্যালয়ৰ ছাত্ৰী এগৰাকী, এবাৰ তাই 7লৈ গৈছে, বিয়ালৈ আহিছোঁ। এয়া নাম বিস্মিতা। এয়া আমাৰ মালবিকা আচাৰ্যৰ লগত তেওঁ ফটো উঠিছে। এয়া আমাৰ নীলিমা আচাৰ্যও আহিছে। এয়া বৰ্তমান পালোহি আৰু বহিছোঁ বিয়া হোৱাৰ কাৰণে। বহুতো প্ৰস্তুতি চলাইছে দেই, ভাল লাগিছে কিন্তু। এয়া সখী, কইনাৰ সখী, এয়া কইনা বিস্মিতা। এতিয়া বৰ্তমান আমি বহি আছোঁ আৰু এয়া কইনা মাক, এয়া আচাৰ্যসকলক মাত বোল লগাইছে। আমাৰ এইফালে মালবিকা আচাৰ্য, চয়নিকা আচাৰ্য। ভাল লাগিছে বাৰু বিয়ালৈ আহি। এয়া আৰু বিয়া ৰাইজসকল আহি আছে বাৰু, কমকৈ আহিছে এতিয়া, বৰ্তমান কমকৈ আহি আছে আৰু এজন দুজন। সন্ধিয়া সময়লৈ ভিৰ হ'ব আৰু বিয়া বুলি ক'লে আজিকালি আৰু সন্ধিয়া সময়লৈহে ৰাইজসকল আহে। আমি বৰ্তমান বিয়া খাই খাবলৈ আহিছোঁ। বহিছোঁ আৰু ময়ো খাবলৈ। আচাৰ্যসকলে বেলেগকৈ বহিছে ইফালে, ময়ো এফালে বহিছোঁ। আমাৰ আচাৰ্যসকল নাহিলে, মই আহিলোঁ আৰু। আমাৰ আচাৰ্যসকলে পূৰা সোৱাদ লাগিছে আৰু দেই। আমাৰ চয়নিকা আচাৰ্যৰ ৰিয়েকশ্যনেই বেলেগ। আচাৰ্যসকল ময়ো খালোঁ আৰু বিয়া বুলি খাই হ'ল আৰু এতিয়া আমি বহিছোঁ কইনাৰ ওচৰতে। আমাৰ মালবিকা আচাৰ্যই কিবা এটা কৈছে, বহিছে। আমাৰ ঘৰত খাই বৈ হ'ল আৰু ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা, কমেণ্ট এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।